জীৱন নামৰ কিতাপখনিত আজিৰে পৰা এটা নতুন অধ্যায়ৰ আৰম্ভণি। প্ৰত্যেকজন ব্যক্তিৰ জীৱনতে এটা সপোন থাকে, তেওঁ ভৱিষ্যতে কি কৰিব। মোৰো আছে, গতিকে সেই সপোনৰ পম খেদি বহু আশা, বহু হেঁপাহ বুকুত বান্ধি ঘৰৰ পৰা 2 বছৰলৈ বুলি গুৱাহাটী মহানগৰলৈ আহিছোঁ। আৰু ভিডিঅ'টো আৰম্ভণিতে দেখি হয়তো বহুতে চিনিব পাৰিছে, মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যনত এই বছৰ BEdৰ এডমিশ্যন লৈছোঁ। আৰু আজি আছিল কলেজৰ ফাৰ্ষ্ট ডে হিচাপে আজি কোনো ধৰণৰ ক্লাছ হোৱা নাই, ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ল। বহুত বেছি ভাল লাগিলে, নতুন ঠাই, নতুন কলেজ, এক নতুন অভিজ্ঞতা। আৰু এয়া আবেলিলৈ মাৰ লগত বজাৰলৈ ওলাই আহিলোঁ। যিহেতু এটা নতুন ৰুমত শ্বিফ্ট হোৱাৰ কথা, ভালেখিনি বস্তুৰ প্ৰয়োজন হয়, সেইবাবে সকলো প্ৰয়োজনীয় বস্তু মা থকা অৱস্থাতে একেলগে বজাৰ কৰি ল'লোঁ। আৰু এতিয়া মোক থৈ বজাৰ সমাৰ কৰি মাও ঘৰলৈ বুলি উভতিছে। তাকে মই মাক বাছত উঠাবলৈ বুলি আহিলোঁ, যিহেতু বহুত দিনলৈ আৰু লগ পোৱা নহয়, সেইবাবে আগবঢ়াই গ'লোঁ। বাকী আজিলৈ ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিলে জনাবলৈ কিন্তু নাপাহৰিব। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰি দিব।